নমস্কাৰ, মুন্না কিচেন এণ্ড ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। চাওঁতে বছৰটো শেষ হ'বলৈ হৈছেহি। আজি হৈছে ডিচেম্বৰ মাহৰ 29 তাৰিখ 2024 চনৰ শেষৰটো ৰবিবাৰ হয়। আৰু আজি আমি পৰিয়ালৰ সকলোবোৰ মানুহ মিলি পেলাই গৈ আছোঁ কাইফুলাংচু ৱাটাৰফলছলৈ জলপ্ৰপাতলৈকে। মই আপোনালোকক দেখাম ক'ত আছে, কেনেকৈ আহিব পাৰি। আৰু এয়া আহি পেলাই আমি পাই গ'লোঁ এতিয়া বোকাখাট, আৰু বোকাখাটৰ বালাজী হোটেলতে আমি কিছু সময় ৰখিলোঁ, সকলোৱে চাহ খালোঁ। আৰু বালাজী হোটেলৰ পুৰি চব্জি কিমান বেছি বিখ্যাত আমি হয়তো সকলোৱে জানো। যিসকলে উজনিলৈ অহা যোৱা কৰি থাকে তেওঁলোকে নিশ্চয় বালাজী হোটেলৰ পুৰি চব্জিৰ সোৱাদ লৈ পাইছে। বালাজী হোটেলৰ পুৰি চব্জি খাই পেলাই আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু কিছু দূৰ আহি পেলাই লগ পাই গ'লোঁ টিকলু মানে হাতী পোৱালি এটা। হাতী পোৱালিটোৱে আমাৰ ন্যায় বাবাক শুডালেৰে বৰ ধুনীয়াকৈ মৰম কৰিছে, আশীৰ্বাদ দিছে। সি অৱশ্যে অকণমান ভয় কৰিছে বাৰু হাতী পোৱালিটো দেখি পেলাই। থ্ৰিল বেটা, গাড়ী আমি কিহেৰে যাম এতিয়া? পানীৰ মাজেৰে আমি গাড়ীখন গৈ আছো। কিমান ধুনীয়া দেখিছা, পানীৰ মাজেৰে গৈ আছো ন। বোকাখাট চহৰৰ পৰা প্ৰায় 9 কিলোমিটাৰ দূৰত আছে এই কাইফুলাংচু জলপ্ৰপাত বা কাকোচাং জলপ্ৰপাত বুলিও ক'ব পাৰি। এইটো কাৰ্বি আংলং জিলাৰ ভিতৰতে পৰে। আৰু এতিয়া আমি গাড়ীখন ৰখাই পেলাই ভিতৰলৈকে একেলগে খোজকাঢ়ি গৈ আছোঁ। একেবাৰে জলপ্ৰপাতৰ ওচৰলৈকে গাড়ী নাযায়। ববু ক'ত গ'ল? ল'ৰা দেখোন নাই, চোৱা নাই। হাই হাই কোৱা মা, চাহ আকৌ হাই দে। ক'ত আহি আছা মা? ক'ত আহি আছো এতিয়া? ক'বই নোৱাৰা নহয়। ভাল লাগিছেনে? অঁ লাগিছে। কেনেকুৱা? ভাগৰ লাগিছে আমাৰ। এই জলপ্ৰপাতলৈকে আপোনালোকে বছৰৰ প্ৰতিটো সময়তে আহিব পাৰিব, যদিও শীতকালত বা ডিচেম্বৰ জানুৱাৰী মাহত ইয়াতে বনভোজ কৰাৰ উদ্দেশ্যে বিভিন্ন মানুহ অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়ালৈকে আহে। আৰু লগতে বনভোজ খাই আপোনালোকে ইয়াত নিজাকৈ ৰান্ধি বাঢ়ি খোৱাকৈ বনভোজ খোৱাৰ উদ্দেশ্যেৰে আহিব পাৰে। আৰু গাড়ী ৰখা ঠাইৰ পৰা এই জলপ্ৰপাতলৈকে প্ৰায় 3 কিলোমিটাৰমান খোজকাঢ়িব লাগে। আমি যিহেতুকে বিশেষভাৱে অনুমতি লৈছিলোঁ আৰু সেইকাৰণে অকল আমাৰ গাড়ীখনেই আজি সোমাবলৈ দিয়া হৈছিলে। আমি গাড়ী ৰখা ঠাইখনৰ পৰা মাত্ৰ 500 মিটাৰ দূৰত আছিলে এই জলপ্ৰপাতৰ। 500 মিটাৰ আমি খোজকাঢ়ি গৈছোঁ। গাড়ী ৰখোৱা ঠাইৰ পৰা যদিও 3 কিলোমিটাৰ জলপ্ৰপাতলৈকে খোজকাঢ়ি আহিব লাগে, সেই 3 কিলোমিটাৰ মাজে মাজে পানী থকাৰ কাৰণে ধুনীয়াকৈ ব্ৰিজ বনাই সুবিধা কৰি দিছিল। 500 মিটাৰ খোজকাঢ়াৰ পাছত এয়া আমি আহি পাই গ'লোঁ জলপ্ৰপাতৰ। কিমান বেছি ধুনীয়া হয়, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হয়। আৰু প্ৰতিদিনে কোৱাৰ দৰে আজিও কম, আমাৰ অসমখন সঁচাই বহুত বেছি ধুনীয়া হয়। আমাৰ অসমখনৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্য হয়তো আন ক'তোৱে বিচাৰি পোৱা নাযায়। জলপ্ৰপাতৰ ওচৰলৈকে যাবৰ কাৰণে যি ধৰণৰ ব্ৰিজবোৰ বনাই দিছে সেয়া খুব বেছি ভাল কথা। কিন্তু ব্ৰিজবোৰ যিহেতুকে যথেষ্ট পুৰণা হৈছে আৰু মেৰামতিৰ প্ৰয়োজন আছে। আৰু যদি মেৰামতি নকৰে তেনেহ'লে যিকোনো সময়তে যিকোনো বিপদ হোৱাৰ সম্ভাৱনা আছে। এয়া পাহাৰত আহি পেলাই আমি এয়া চুঙা চিকেন পুৰি আছে। জলপ্ৰপাতৰ পৰা নামি অহাৰ কিছু সময়ৰ পিছতে আমি দেখিবলৈ পাইছিলোঁ বাইদেউ এগৰাকীয়ে খুব ধুনীয়াকৈ বাঁহৰ চুঙাত চিকেন পুৰি আছিলে খৰিৰ জুইত। আৰু দেখি পেলাই আমি ভাবিলোঁ যে অলপ সময় তাতে ৰৈ যাওঁ আৰু চুঙা চিকেনৰ জুতিও লওঁ। মিকু চা আকৌ এইফালে চবে চুঙা চিকেন খোৱাত ব্যস্ত। আৰু কেনেকুৱা হৈছে চুঙা চিকেনটো খাবলৈ? চুঙা চিকেনৰ লগতে আমি ইয়াতে আনাৰসো খালোঁ, খুব ভাল লাগিছিলে, মিঠা আছিলে। আমি আজি ইয়াত বনাই খাম বুলি অহা নাছিলোঁ, আপোনালোকে ইয়াতে বনাই খোৱাকৈও আহিব পাৰিব পিকনিক হিচাপত। আৰু আমি ঘৰৰ পৰা লৈ আহিছিলোঁ ব্ৰেড, জাম, কণী বইল, লগতে চাহ। এই সকলোখিনি আমি ইয়াতে বহি পেলাই খাই ল'লোঁ। আৰু দুপৰীয়াৰ ভাতটো আমি আজি বাহিৰতে খাম বা ৰেষ্টুৰেণ্টতে খাম। সময়ৰ লগে লগে কথাবোৰ সলনি হয়। আজিৰ দিনটো কাইলৈ পুৰণি হৈ অতীত হৈ গ'লেও কথাবোৰ, স্মৃতিবোৰ কাহিনী হৈ ৰৈ যাব মনত। সময়ৰ লগত গৈ থকাটোৱে জীৱন, ৰৈ যোৱাটো নহয়। বছৰবোৰ আহে আৰু যায়, জোৰ কৰি ধৰি ৰাখিব নোৱাৰি। সেইদৰে বছৰটোৰ ভাল লগা বেয়া লগা বহু ধৰণৰ ঘটনাই ঘটি যায়। তাৰ মাজতো বেয়া লগাবোৰ একাষাৰীয়া কৰি ভাল লগাবোৰে জীৱন জীয়াবলৈ শিকিব লাগে। পোৱা নোপোৱাৰ হিচাপ কেতিয়াও কৰা নাই। পোৱাখিনিক লৈ সন্তুষ্ট আৰু নোপোৱাখিনিক লৈ পোৱাৰ আনন্দক ম্লান কৰিব খোজা নাই কেতিয়াও। জীৱনটো উদযাপন কৰি গৈছোঁ সুখেৰে আৰু হাঁহিৰে। আনৰ বেয়া নভবাকৈ, কাকো আঘাত নিদিয়াকৈ নিজে ভাল লগা ধৰণে থাকিয়েচোন সুখবোৰ বিচাৰি পোৱা যায়। সুখী হৈ থাকিব
আৰুনো কি লাগে। বছৰৰ শেষৰটো ৰবিবাৰে এইদৰে কাইফুলাংচু জলপ্ৰপাতত কিছু সময় কটাই আমি উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু জলপ্ৰপাতৰ পৰা আহোঁতে এনেকৈ কেইবাটাও পানীৰ মাজে মাজে আহিব লাগে। এইটো অৱশ্যে অকণমান সৰু হয়, বহুকেইটা ডাঙৰ ডাঙৰ পানীৰ মাজেৰে আহিব লাগে। সেইকাৰণে যিসকলে গাড়ী চলাই অকণ পাকৈত হ'লে বেছি সুবিধা হয়। তাৰ পৰা আমি এখন ৰেষ্টুৰেণ্টলৈকে আহিলোঁ দুপৰীয়াৰ ভাত খোৱাৰ বাবে। এই বছৰটোত বহু চিনাকি মানুহক হেৰুৱাব লগা হ'ল। আহিব লগা বছৰটোত কাকো হেৰুৱাব নলগাকৈ নিজৰ লগতে আনৰো হাঁহিৰ কাৰণ হৈ উঠকচোন। নতুন এটা ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ। তেতিয়াহ'লে সকলোৱে ভালে থাকক, সুস্থ হৈ থাকক। বাই বাই।